নমস্কাৰ বন্ধুসকল, কেনেকৈ আশা কৰিছোঁ আপোনালোকে চবেই ভালে আছে। তো বন্ধুসকল, আজি আপোনালোকক লৈ যাম বেলেগ 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 কিচিমৰ এটা ভিডিঅ' লৈ। মতলব এইটো ভিডিঅ'টো অলপ এটা ভিডিঅ'টো বেলেগ একদম একো নহয়। এটা পুখুৰী আছে, যিটো পুখুৰী নেকি সীতাক বিয়া পাতিবৰ কাৰণে সীতাই তাক চৰ্ত দিছিলে লক্ষণক যে এক ৰাতিত 400 বিঘা মাটি পুখুৰী খান্দি দেখুৱা। 400 নহয়, অলপমান কিছুমানে কয় 400 বিঘা, কিছুমানে কয় 10 বিঘা, কিছুমানে কয় 5 বিঘা। বেছি এৰিয়াটো চালে আপোনালোকে গম পাই যাব বাৰু। এইটো ডাঙৰ কথা নহয়। ইয়াতে মই মুখত কি ক'ম, মানুহৰ মুখৰ পৰা শুনিছোঁ আৰু মুখ দি কৈছে, কাণৰ পৰা শুনিছোঁ। আমি এতিয়ালৈকে যাই পোৱা নাই। তো বন্ধুসকল, আজি যাম বলক এইটো জেগালৈ। তো ভিডিঅ'টো আপোনালোকে আশা কৰিছোঁ আপোনালোকক পূৰা চাই থাকিব ভালকৈ। আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব এটা জৰুৰ কৰিব আৰু লাইক এটা জৰুৰ, বেল আইকনটো দবাই ৰাখিব। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গৈ আছোঁ, সেই কিবা তাত আমাৰ লগৰীয়া ৰখি আছে। তাত লগৰীয়া ইয়াৰ বাইকত উঠি যাম। বহুত অলপমান দূৰে আছে, 5 কিলোমিটাৰ নিচিনা হ'ব আৰু কি, 5 কিলোমিটাৰ। তো গৈ আছোঁ। তো যোৱাৰ পিছত তো বন্ধুসকল যাই কিনে চাই ল'ম কেনেকুৱা লাগে পুখুৰীখন। মানুহতো বহুত ডাঙৰ ডাঙৰ কথা কৈছে, ইমান ডাঙৰ আছে, ইমান ডাঙৰ আছে, এনেকুৱা আছে, তেনেকুৱা আছে। তো যাই কিনে চাই ল'ম কেনেকুৱা ডাঙৰ হ'লেতো আপোনালোকে চাবই পাৰিব বাৰু। আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ, আহা কাষৰলে বৈ যোৱা হিয়াত প্ৰণয়তে নৈ হৈ। আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত, তোমাক লৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত। আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ, আহা কাষৰলে বৈ যোৱা হিয়াত প্ৰণয়ৰে নৈ হৈ। আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত, তোমাক লৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত। ইয়াত পাই গলো বাৰু। তো ইয়াৰ পৰা এতিয়া খোজকাঢ়ি যাব লাগিব, তাৰ পিছতে এইটো চাব পাৰিম আৰু দেই। তো বন্ধুসকল, এইটোৱেই হ'ল আম লক্ষণ সীতা কিবা এটা চৰ্ত লাগিছে। চৰ্তৰ কাৰণে এইটো লক্ষণে খান্দিছিলে। এতিয়া আমি বাৰু নাজানো বাৰু, ইতিহাস কৈছে বাৰু মানুহে, ইয়াৰ যিমান পুৰণা কালৰ বা পুৰণা মানুহ আছে, খুৰা বা আইতা আছে আমাৰ পুৰণা, তাৰমানে সিহঁতে কয় বাৰু যে এইটো পুখুৰী এনেকুৱা হিচাপত বা লক্ষণে সীতাক বিয়া পাতিব বিচাৰিছিলে বুলি সীতাই কৈছিলে এক ৰাতিতে ইমানখিনি মাটি খান্দি দেখাব লাগে। তো খান্দি দেখাইছে বাৰু। এতিয়া আমি ভালকৈ নাজানো, আমি ক'ব গেৰাণ্টি দিব নোৱাৰোঁ। তো গাইজ, তো বন্ধুসকল, এতিয়া আমি গেৰাণ্টি দিব নোৱাৰে। এইটো এতিয়া ইতিহাসত এতিয়া কিতাপ বা পঢ়িলেহে গম পাম বাৰু। বহুত দিনৰ পুৰণা মানুহকেইটাক কৈছে আৰু, এতিয়াতো গম নাপাওঁ বা কি খবৰ। বা আৰু ইফালে বজাৰ বি আছে আপোনালোকৰ ইয়াত, সৰু সৰু বজাৰ। আমি এইটো ছাইডৰ পৰা আহিছিলোঁ, এইটো ৰাস্তাটো চাই আছে যে এই তলত, এইটো ৰাস্তা দি আহিছিলোঁ আমি। আমাৰ গাঁওখিনি ইপিনে আছে, মানুহকেইটা খোজকাঢ়ি গৈ আছে। তো এইটোহে। তো বন্ধু হ'ল এইটো বাৰু চাই ল'লে